নমস্কাৰ। আজি মই পাঠ কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম চাৰ্টৰ বুটামটো। কবি প্ৰীতিমা চাংমাই। চাৰ্টৰ বুটামটো। চাইকেলখন ঠেলি পঢ়াশালীলৈ ওলাওঁতে পানী পঁচাতে সৰি পৰিল বুটামটো। আইক ক'লে, পলম হৈছে পিন এটাকে দিয়া। নিজৰ বুকুখন উদং কৰি ব্লাউজত সি থোৱা পিন এটা খুলি আয়ে পিতাইৰ মেল খাই থকা বুকুখন ঢাকি দিলে। চাইকেলখনতে আউজি থুতৰিটো বুকুতে গুজি পিতায়ে আইৰ হাতলৈ চাই থাকিল। জানোচা বুকুত পিন্ধে। পিতাই চকুলৈ এপলক ঘোপাকৈ চাই আই আঁতৰি আহিল। জানোচা পিতাই বুকুত বান্ধে। আয়ে দুবৰি দৰা খুচৰি খুচৰি বুটামটো বিচাৰিলে। বুটামটো নিমিলিলে চাৰ্টটো ভাল নেদেখিব। অথচ নিমিলাকৈয়ে কিমান কথা চলি যায়। গোহালিটো অতাই লোৱা, শাকতলিত পানী দিয়া, পচা জেওৰা নতুন বাঁহে তাপলি দিয়া। পিতাই সদায় লৰালৰি, আইৰো নাই আহৰি। বুকুত পিনটো লৈয়ে পিতাই পঢ়াশালীলৈ অহা যোৱা কৰি থাকিল। হঠাতে এদিন পিতাই প্ৰেছাৰ ষ্ট্ৰোক। পঢ়াশালীলৈ আৰু যোৱাই নহ'ল। পিনটো বুকুত লৈয়ে পিতাই জ্বলিল। বুটামটো কাঠৰ আলমাৰিটোৰ চুকটোত থকা পুৰণি সেন্দুৰৰ টেমাটোত সযতনে সোমাই থাকিল। টেমাত ৰৈ যোৱা সেন্দুৰ লাগি বগা বুটামটো গুলপীয়া হ'ল। আয়ে বুটামটো পেলাবলৈ নিদিয়ে। সেন্দুৰৰ টেমাটো নিজেও নুচুৱে। সাপৰখন মাৰি থবি। এতিয়া আয়েও বহু কথা পাহৰিছে। আমাৰ নামবোৰো কেৱল মাজে মাজে কয়, বুটামটো যে চাৰ্টত লগোৱাই নহ'ল। কিমান যে আক্ষেপ, কিমান যে অভিযোগ। আমিও সাপৰ মাৰি থওঁ টেমাটো। ধন্যবাদ।